বিজেপি এলায়েন্স NDA বা বিজেপিয়ে UPPL দলক যদি বিজেপি এলায়েন্স NDA বা বিজেপিয়ে UPPL দলক যদি NDA পৰা বাদ দিব পাৰে তেতিয়াহ'লে BPF দল হিচাপে NDA লগত থকাত কোনো আপত্তি নাই। আমি BPF হিচাপে 28 সিট পাইছে, সেইটো চবেও জানে। তো এতিয়া আমাৰ কথাটো হ'ল BPFৰ হয়, BPFে 28 সিট পাইছে, অকলে চৰকাৰ গঠন কৰিব পাৰে, এইটো কোনো কনফিউজন হ'ব নালাগে। কিন্তু আমাৰ BPFৰ নেতা কৰ্মীসকলে যিখিনি PMB বডি বা ডিষ্ট্ৰিক্ট বডি বা চেণ্ট্ৰেলত যিখিনি কৰ্মীসকল আছে চবেই চিন্তা কৰিছে, যদি BTC সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলক যিটো উন্নয়নৰ কথা কৈ আহিছোঁ বা BTC নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম সেইটো কৰিম বুলি কৈ আহিছে। সেইটো যদি হ'ব লাগে, ছাকচেছ হ'ব লাগে, তেতিয়াহ'লে আমি সঁচাকৈ BPFে অকলে পাৰিব না নাই, সেইটো বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে। সঁচাকৈ খুব চিন্তাজনক আৰু চিৰিয়াছ আমাৰ মাজত ডিছকাশ্যন হৈছে। ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছোঁ বা ডিচিশ্যনত আনিব পাৰিছোঁ, যদি বিজেপি এলায়েন্স NDA বা বিজেপিয়ে UPPL দলক যদি NDA পৰা বাদ দিব পাৰে তেতিয়াহ'লে BPF দল হিচাপে NDA লগত থকাত কোনো আপত্তি নাই। আৰু আমাৰ যিখিনি ইলেকশ্যন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল, ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে, সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ NDAত থকা পিছত বা আমি NDAত থাকিম, তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই। চিধা কথা, UPPL থাকিলে BPFে নাথাকিব। যদি UPPLক বাদ দিব পাৰে তেতিয়া BPFে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব। আৰু আমাৰ কিছুমান ডিমাণ্ডছ আছে BTC উন্নয়নৰ স্বাৰ্থত, সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই NDA থাকাত। সেইখিনি ডিচিশ্যন আমাৰ মাজত আহিল, স্পষ্ট কথা সেইটো।